চব্জি আছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল Princerajkumarprentertainment। মই আছোঁ বৰ্তমান শ্বুটিং প্লেছত। ইয়াতে শ্বুটিং ষ্টাৰ্ট হ'ব। ৰূপা কাশ্যপ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, তেওঁৰ এটা নতুন গান অডিঅ'টো অলৰেডি যোৱাকালি ৰিলিজ কৰিছে। আজি শ্বুটিঙত আছোঁ। ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। মই এতিয়া শ্বুটিং স্পট পালোহি, একেলগে আহিছোঁ আমি দুয়ো। শ্বুটিঙৰ সবিশেষ আপোনালোকক দেখুৱাই যাম, চাব কেনেকৈ শ্বুটিংখিনি কৰা যায়। ৰূপা কাশ্যপে নিজে এক্টিং কৰিছে গানটোত, দেখুৱাই যাম। সিয়ে ৰূপা কাশ্যপ খোৱাত ব্যস্ত, খাই আছে। ওচৰৰ পৰা দেখুৱাম, মই ওপৰত আছোঁ, তেওঁ তলত। এইফালে খোৱাৰ আয়োজন কৰিছে, আহিয়ে তেওঁ খোৱাত বহিছে। তাৰপিছত ওচৰৰ পৰা দেখুৱাম, তেওঁ খাই লওক। সুন্দৰ এটা পৰিৱেশ, নদীৰ পাৰত। ইফালে দেখিছে আপোনালোকে দেখিছে যে সৰিয়হ বাৰী আছে। বৰ ধুনীয়া এটা পৰিৱেশ। এখন কাষতে এখন নদীৰ পাৰতে আমি বহিছোঁ। নদীৰ পাৰে পাৰে এইটো পাৰে ৰাস্তা, আৰু সিটো পাৰে সৰিয়হৰ বাৰী। বহুত সৰিয়হৰ বাৰী আছে, বহুত ধুনীয়া এটা ভিউ। এয়া আমাৰ ৰূপা কাশ্যপ মেকআপ লোৱাত ব্যস্ত, মেকআপ লৈ আছে। গানটো তেওঁ কণ্ঠও দিছে আৰু এক্টিঙো কৰিছে। সেইকাৰণে এক্টিঙৰ কাৰণে প্ৰস্তুতি কৰি আছে, মেকআপ। মেকআপত ব্যস্ত, তাৰ মাজতে আপোনালোকলে হাই দিছে। দেখুৱাই যাম শ্বুটিং। এয়া তেওঁ নিজে কৈছে আটা ময়দা ঘঁহিছোঁ বোলে। তেওঁ জানো আটা ময়দা ঘঁহিব, আপোনালোকে ভাবক বাৰু। গাড়ীৰ পৰা শ্বুটিঙৰ কাৰণে কেমেৰাকে আদি কৰি সকলো বস্তু উলিয়াইছে। এয়া কাৰণে ছেট ৰেডি কৰি আছে এওঁলোকে, দেখিছে ছেট ৰেডি কৰি আছে। এফালে গানটো অডিঅ'টো বাজি আছে, এইফালে অডিঅ'টো বাজি আছে। এইফালে সকলো ব্যস্ত, এইফালে কেমেৰা প্ৰায় ৰেডি হৈ গৈছে। আৰু আমাৰ ছিংগাৰ ৰূপা কাশ্যপে বিহু নাচি পেলাই অকণমান প্ৰেক্টিছ কৰি লৈছে। তেওঁ কিবা ডাইৰেকশ্যন দি আছে, সেয়া দেখিছে। অলপ পিছতে শ্বুটিং আৰম্ভ হ'ব। ফটো মাৰি আছে, আৰু এইফালে ৰূপা কাশ্যপে ফটোৰ কাৰণে পজ দি আছে, বেলেগ বেলেগ ধৰণৰ পজ। এয়া প্ৰেক্টিছ কৰি আছে। ইফালে আমাৰ অসীম দাই যাই আছে ধুনীয়াকৈ, ডান্স ষ্টেপ শিকাই আছে। কেনেকৈ আছিলে অসীম দা এবাৰ? বঢ়িয়া। মোবাইল মোৰ ওচৰত নাই, মোৰটোহে আছে। বঢ়িয়া, মোৰ ওচৰত নাই, তাৰ ওচৰত দিছিলে। বঢ়িয়া, ধুনীয়াকৈ শিকাই আছে। এইফালে প্ৰেক্টিছ চলি আছে। অকণ পাজু লগাৰ কাৰণে অসীম দাই নিজে গৈ দেখাইছে। কিছু সময়ৰ পিছতে শ্বুটিংটো ষ্টাৰ্ট হ'ব। প্ৰেক্টিছ কৰি আছে, ৰিহাৰ্চেল চাই থাকক। শ্বুটিঙৰ ফাৰ্ষ্ট ষ্টেপটো লৈছে আৰু ৰেডি। এইফালে কেমেৰা ছেট ৰেডি, এইফালে গান বজি আছে, গানৰ ষ্টেপে নাচি আছে। অসীম দাই ডাইৰেকশ্যন দি আছে, কেমেৰা ছেটত দেখি আছে আপোনালোকে। শ্বুটিং চলি আছে, আৰু দেখুৱাই যাম শ্বুটিং। এয়া শ্বুটিং চলি আছে, এটা শ্বুট চলি আছে। এনেকুৱা থাকিব ন, প্ৰেক্টিছ কৰিব লাগিব দুদিনমান, নহ'ব একেদিন। কি কৰিলোঁ? আমি আছোঁ
শ্বুটিং লোকেশ্যন স্পটত এয়া ইনভেষ্টমেণ্ট তাতে কৰিব লাগে য'ত লাভ হয় এয়া আহি আছোঁ শ্বুটিং চলি আছে এয়া কাশ্যপ আহি আছে সেয়া এইফালৰ পৰা আহি আছে এইফালে নীল আহি আছে এক্টৰ এটা নতুন ষ্টেপ ল'ব নতুন গানটোৰ এটা নতুন ষ্টেপ তাৰ কাৰণে লগত সকলো কিগৰাকী লগতে ৰূপা কাশ্যপ এয়া আগবাঢ়ি গৈছে এয়া শ্বুটিং ষ্টাৰ্ট হ'ব আৰু এয়া শাৰী পাতি শ্বুটিং কৰিবলৈ লৈছে এয়া ষ্টেপৰ কাৰণে গানটোৰ এটা বেলেগ ষ্টেপৰ কাৰণে ৰিহাৰ্চেল কৰি আছে এই ৰিহাৰ্চেলৰ অন্ততে শ্বুটিংটো আকৌ আৰম্ভ হ'ব শংকৰ গানৰ শ্বুটিঙৰ কাৰণে ৰিহাৰ্চেল কৰি আছে এতিয়া গানৰ সেই সংখ্যাটো দেখুৱাই যাম মই এটা মনোমোহা পৰিৱেশ ছেকশ্যন দি আছে এইফালে তেওঁলোকে শ্বুটিং প্ৰায় শেষ হৈছে বস্তু কেমেৰাকে আদি কৰি সকলো সামগ্ৰী ৰেডি কৰিছে কিছু সময়ৰ পিছত আমি ঘৰমুৱা হ'ম সকলো বস্তুৱে সামৰাত ব্যস্ত শ্বুটিং প্ৰায় শেষ হৈছে ভিডিঅ'টো চাব কেনেকুৱা লাগিলে ব্লগটো চাব কেনেকুৱা লাগিলে জনাব পিৰিতি নামতে গানটি ৰূপা কাশ্যপৰ কণ্ঠত চাব এয়া শ্বুটিং সামৰিবলৈ শ্বুটিঙৰ সামগ্ৰীসমূহ পেকিং কৰাত ব্যস্ত সকলো এয়া খানা এয়া খানা দি আছে খানা লৈ আছে সকলোৱে লৈ খাই আছে আলু এইফালে আছে চালাড দালি ভাত আৰু নেমু আছে ইফালে মাংস এইফালে ডিষ্ট্ৰিবিউট কৰি আছে এইফালে মাছ এনেকৈ